Assalamualaikum. Please mom Arifa channel আপোনালোকক অভিনন্দন। আপোনালোক কেনে আছে? আশা ৰাখিছো ভালে আছে। মই আল্লাহৰ ৰহমতত ভালে আছো আৰু আমাৰ পৰিয়ালৰ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ লগত sidolৰ ৰেচিপি শ্বেয়াৰ কৰিম। বেছিভাগ মানুহে হয়তো sidol নিচিনিব পাৰে, উজনি অসমৰ মানুহ, কিন্তু নামনি অসমত এই sidol বহুতো জনপ্ৰিয় হয়। এই sidolৰ কথা শুনিলে বহুতৰে জিভাত পানী ওলাই যায়। তো এতিয়া মই আপোনালোকক দেখুৱাম sidol কেনেকৈ ৰান্ধিব লাগে। এয়া হৈছে sidol, বিভিন্নজনে বিভিন্ন ধৰণেৰে শেপ দিয়ে। মই sidol এয়া হৈছে সৰিয়হ শাকেৰে বনাম আজি। যিকোনো শাকেৰে বনাব পাৰা, সজিনা পাত নাইবা পালং শাক অথবা মূলা শাক, যিকোনো শাকেৰে বনোৱা হয়। তো এয়া sidol, এই sidolবোৰ মই গুড়ি কৰিম, ভাঙি ল'ম। sidolৰ কাৰণে এই মছলাবিলাক লাগিব: আদা নহৰু এইবোৰ পেষ্ট কৰি ল'ম, কেঁচা জলকীয়া, ধনিয়া গুড়ি, হালধি গুড়ি, শুকান জলকীয়া গুড়ি আৰু নিমখ। এই উপকৰণবিলাকেই যথেষ্ট। তো এতিয়া sidolখিনি মই ভাঙি লৈছোঁ। কাৰণ ভাঙিলে sidolখিনি বেছি ভাল হয়। ভাঙি এইবোৰ কেৰাহীত গৰম কৰিব লাগিব। কেৰাহীত গৰম কৰাৰ পিছত এইবোৰ শিলত পিহিব লাগিব, কাৰণ গৰম নকৰি পিহিলে ইমানকৈ পিহা নহয়, সেইকাৰণে গৰম কৰিব লাগিব। আৰু গৰম কৰাৰ পিছত sidolবিলাক ধুই লৈ এতিয়া শিলত পিহি ল'ম। sidolখিনি পিহা হৈ গৈছে আৰু কেৰাহীত তেল গৰম কৰি দিয়াৰ পিছত পিঁয়াজ দি sidolখিনি অলপ লৰাই চৰাই বাকী মছলাখিনিত অলপ পানী মিহলি কৰি sidolখিনিত ঢালি দিলোঁ। এতিয়া সকলোবিলাক 1 মিনিটৰ কাৰণে লৰাই থাকিম, যাতে মছলাৰ কেঁচা গন্ধখিনি নোহোৱা হৈ যায়। গেছৰ ফ্লেমটো হাই কৰি দিয়া আছে। মছলাৰ কেঁচা গন্ধখিনি নোহোৱা হৈ গৈছে আৰু এতিয়া মই শাকখিনি দি দিছোঁ। সৰিয়হ শাকখিনি দিয়াৰ পিছত আৰু 1-2 মিনিটমান এনেদৰে লৰাই থাকিম। আৰু 1-2 মিনিটমানৰ পিছত এনেকুৱা দেখা যাব। আৰু এতিয়া ঢাকনি এখনিৰে ঢাকি ৰাখিম 4-5 মিনিটৰ কাৰণে। 4 মিনিট পিছত এতিয়া এনেকুৱা অৱস্থা হৈছে শাকখিনি, দেখিছা। আৰু এতিয়া মই পানী এড কৰিম। আগতে কিন্তু অলপো পানী দিয়া নাই, জাষ্ট sidolত অলপ পানী মছলাত অলপ পানী মিহলি কৰি দিছিলোঁ, আপোনালোক দেখিলাই। আৰু এতিয়া 2.5-3 কাপমান পানী দিয়া হ'ব। মই 2.5 কাপ পানী দিলোঁ। ইয়াতে শাকখিনি সিজি যাব। পানীখিনি দিয়াৰ পিছত 5-6 মিনিট পিছত কমপ্লিট শাকখিনি সিজি গৈছে।
আৰু 30 সেকেন্ড মান এনেদৰে লৰাৰ পিছত এতিয়া গেছৰ ফ্লেমটো মই বন্ধ কৰি দিম আৰু এয়া ৰেডি হৈ গ'ল মোৰ sidol ৰন্ধন প্ৰণালী বহুতো টেষ্ট হয় যিসকলে নাজানা প্লিজ এবাৰ বনাই খাই চাবচোন এতিয়া মই মোৰ হাজবেণ্ডক দি আছো অকল sidolৰেই এথালিমান ভাত খাব পাৰিব আৰু বেলেগ তৰকাৰী নালাগে কাৰণ বহুতো টেষ্ট হয় sidol শাকৰ পৰিমাণটো আপোনালোকৰ ইচ্ছামতেও দিব পাৰা তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আল্লাহ হাফিজ